জয় জয় আই আই অসম অসম জয় আই অসম জয় আই অসম অসম জয় জয় জুবিন দা জুবিন দা জয় জুবিন দা জয় জুবিন দা কৈছে মানে ক'ৰ পৰা আহিছে সুধি আছে মই সেইকাৰণে কৈ আছোঁ মই দিল্লীৰ পৰা আহিছোঁ তো এইফালে চাইকেল চলাই আহি আছোঁ গাইজ মই বৰ্তমান গৈ আছোঁ দিল্লী আৰু ৰাইড কৰিম তো গৈ আছোঁ এতিয়া দিল্লী তো বাই বাই অসমৰ ঢেঁকী দিছে এইফালে নমস্কাৰ বন্ধুসকল মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো যোৱাকালি ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিছিলে যে মই বৰোদাত এজন মানুহ পাইছিলোঁ মানুহজন হ'ল ৰাণাজী ছাৰ বুলিয়ে কওঁ যিহেতু তেওঁ বাহিৰৰ পৰা আহিছে অসমৰ বাহিৰৰ পৰা দিল্লীৰ পৰা আহিছে তেওঁ আৰু দিল্লীৰ পৰা যে আহিছে তেওঁ চাইকেল চলাই আহিছে অসমখন বহুত ভাল পালে আৰু যোৱাকালি ভিডিঅ'টোত তেওঁ ক'লে অসমৰ মানুহখিনিক সকলোকে ভাল পালে বুলি কৈছে এইকাৰণে একদম ভাল লাগিছে নথৈ আনন্দ হৈছোঁ তো সেয়েহে তেওঁক মই নিমন্ত্ৰণ জনাইছোঁ মোক ঘৰলৈ এপাক আহি যাব বুলি আৰু তেওঁ আহিছে আৰু এতিয়া বৰ্তমান আছে চলচলিত আৰু আটাইদি গৈ আছোঁ তেওঁ চলচলিতে আছে তেওঁক লৈ আহোঁগৈ সেয়েহে তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো তেওঁৰ কাৰণে এটা লাইক কৰি দিব আৰু গাইজ তেওঁ আহি পেলাই এয়া চলচলিত পালেহি আৰু আমাৰ দীপেন দাই তেওঁক ৰখাই পেলাই চাহ তাহ খোৱালে আৰু এতিয়া মোৰ ঘৰত যাব তো সেয়েহে যিহেতু অসমলৈ আহিছে তেওঁক এখন ফুলাম গামোচা আদৰিব লৈছে बहुत अच्छा लगा बहुत शुक्रिया दादा बहुत बढ़िया लग रहा है इतना अच्छा लग रहा है इतना प्यार मिल रहा है भाई बहुत इतना प्यार कि दिल खुश हो गया मेरा और मेरा तो ऐसा लगता है कि आसाम में ही रुकना पड़ेगा दादा रुक जाइए आसाम पे भी अच्छा लग रहा है बहुत अच्छा लगा शुक्रिया राणा राजा 15 আৰু মৰম লগা কণমানিকেইটাই আমাৰ ছাৰৰ নামটো সুধিবলৈ আহিছে তো ছাৰ এতিয়া বৰ্তমানে দাদাৰ ঘৰত আহিছে দাদাই ৰখাই দিলে মানে তেওঁ ৰাস্তা খেলি মেলি হৈ গ'ল তেওঁ ইয়াতে ৰখাই দিলে তো আমি আহিছিলোঁ তেওঁ বৈ ইয়াত চাহ দিলে চাহ খাইছে আৰু এতিয়া আমাৰ ঘৰলৈ লৈ যাম আৰু এই কণমানিকেইটাই নাম খুজিছে একদম পুৰা ফূৰ্তি পাইছা ন তোমালোকলৈ বিহু শুভেচ্ছা জনালোঁ দেই মই অঁ খানা খালানে নাই খাবা অঁ ধুনীয়াকৈ খাবা দেই অঁ আৰু গাইজ মই খুৰাক আনিবলৈ গৈছিলোঁ আৰু খুৰাক মোৰ বাইকত দি পঠিয়ালোঁ এইফালে পিছফালে আহি আছে আৰু সকলোৱে মোক কৈছে মানে ক'ৰ পৰা আহি আছে সুধি আছে মই সেইকাৰণে কৈ আছোঁ মই দিল্লীৰ পৰা আহিছোঁ তো এইফালে চাইকেল চলাই আহি আছোঁ সেইকাৰণে মোক চবেই ভাবিছে কি মই এটা বাহিৰৰ পৰা আহিছোঁ মই ইউটিউব এইফালে টকৰদা আৰু গৈ আছে মই চাইকেলখন চলাইছোঁ মানে খুৰা মানে বহুত কষ্ট হৈছে ন সেইকাৰণে মানে খুৰাক অলপ বাইকত উঠাই দিছোঁ আৰামত মই চাইকেলখন চলাই আহি আছোঁ তো চলচলিৰ পৰা আহিছোঁ বৰভেটিলৈ গৈ আছোঁ এতিয়া মোৰ ঘৰত লৈ যাম তেওঁক আজি ৰাতিটো ৰখাবলৈ ৰিকুৱেষ্ট কৰিছোঁ তেওঁ থাকিম বুলি কৈছে তেওঁ ভাল পাইছে থাকিব আজি তো আজি মানে কি আমাৰ বিহু তেওঁক মানে হেৰিটো দি দিম আৰু বিহু মজাটো খানা একদম পূৰা ভেলাঘৰত খানা খুৱাম আজি তো আহি আছোঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব দেই চাওক তেওঁৰ কাৰণে বিশেষকৈ তেওঁৰ কাৰণে এটা লাইক এটা কৰি দিব তো গাইজ এয়া মানে কি খুৰাজনে মোৰ ৰিকুৱেষ্ট শুনি পেলাই বৰদাতে লগ পাইছিলোঁ তেওঁ ৰিকুৱেষ্টটো মানিলে মোৰ বিহু খাবলৈ মাতিলোঁ তেওঁতো সেই আহিলে তো আজি তেওঁ आज रखने से कोई तकलीफ तो नहीं होगा जैसे आप तो अंधेरा हो गया अब तो रात में तो चलता ही नहीं रात तो यही सवेरे निकल जाएगा मिल जाएगा तो আজি ৰাতিটো ইয়াতে ৰখাম তেওঁ তো আজি ৰাতিটো মানে খানা খাই পূৰা ধুনীয়াকৈ আমি যেনেকৈ মানে ফূৰ্তি ফাৰ্তা কৰোঁ তেওঁ ফূৰ্তি ফাৰ্তা কৰিব আৰু অহাকালিলৈ তেওঁ মৃত্যুঞ্জয় মন্দিৰ যাব আমি অকণ আগুৱাই থৈ আহিমগৈ আৰু পাৰিলে যদি সময় মিলে আমি জুবিন দা যোনটো এটা প্ৰতিমূৰ্তি বনাই আছে দীঘলদৈত ৰহা দীঘলদৈত সেই প্ৰতিমূৰ্তিটো দেখাবলৈ তেওঁক চেষ্টা কৰিম क्या बताएं आपको बहुत ज़्यादा और व्यू का टाइम चल रहा अभी तो अभी जगह भाई इतना प्यार दे रहे हैं बहुत ज़्यादा तो अभी रुकना पड़ता है तो अभी हम गाँव के अंदर इतना खूबसूरत दिखाएंगे अभी आपको लेके चलेंगे अभी असम इसका तामुल खाइए आप असम का मतलब खा लीजिए असम में आए तो जैसे भिगे रुपये दूध का खाता है ना ये खाने के बाद ये देता है असम का ये नियम है पहले যিহেতু মোৰ বৰ্ডাৰত লগ পাইছিলোঁ আৰু যিহেতু মোৰ खाने के बाद ये देता है আহিলে সেয়েহে যিহেতু বাহিৰৰ পৰা আহিছে দিল্লীৰ পৰা আহিছে অসমলৈ চাইকেল চলাই আহিছে বয়সতে চাইকেল চলাই আহিছে हम लोग का ये नियम है ভৰি বিষাই যায় তো ইমান দূৰৰ পৰা আজি 66 দিন হৈ গ'ল 66 দিন कोई बात नहीं চাইকেল চলাই আহিছে देने का সেয়েহে অকণমান সন্মান तामुल पान ये देते हैं खाना खाने के बाद में तो यहाँ का ये कल्चर है असम का ये तो भाई ठीक है अपने थोड़ा सा
तो ये दोस्तों के लिए सम्मानित हम लोगों के अभी लिए दोस्त लोग सारे ये बहुत अच्छा लगा थैंक यू भाई आसाम में ऐसे होता है सम्मानित और इतनी इज्जत खातिर करते हैं कि बहुत ज़्यादा बहुत प्यार और इतना प्यार अच्छा मिलता है लगा। अभी बहुत इतना कि बहुत ज़्यादा सबका थैंक यू ये भाई चावल ऐसे टूटते हैं ये चावल আৰু আমাৰ অসমৰ ঢেঁকী দিছে এইফালে अच्छा, एक हाथ से कहाँ पकड़ के रखते हैं हाँ पकड़ के कैसा लगा कैसा लगा अच्छा लगा बहुत बहुत अच्छा लगा ना জয় জয় আই আই অসম অসম জয় আই অসম জয় আই অসম অসম জয় জয় জুবিন দা জুবিন দা জয় জুবিন দা জয় জুবিন দা দিল্লীৰ পৰা অসমলৈ চাইকেল যাত্ৰাৰ ভিডিঅ'টো আজি ইমানতে আৰু নেক্সট এপিছ'ডটো চাবলৈ আপোনালোকে যদি ইউটিউবত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে আপুনি ফেচবুকত চাই আছে মোৰ চেনেলটো ফ'ল' কৰি ল'ব তো আজিলৈ ভিডিঅ'টো ইমানেই তো জয় আই অসম জয় জুবিন দা